আজি মই ইউটিউব চেনেলৰ প্ৰিয় বন্ধুলৈ স্বাগত। আজি মই এনে এজন ব্যক্তিৰ ঘৰলৈ আহিছোঁ যিজন তেখেতক স্মৰণ কৰিবলগীয়া বাধ্য হ'লোঁ মই। এতিয়া মই আপোনালোকক তেখেতৰ ঘৰলৈ আহিছোঁ। যেতিয়া মই পাছত আপোনালোকক মই তেওঁৰ পৰিচয়টো দি আছোঁ। এতিয়া মই তেওঁৰ ওচৰত আহোঁগৈ তেখেতৰ। এতিয়া মই প্ৰথমতে কিন্তু তেখেতৰ বাৰীৰ ফালে যাওঁ। তেখেত কি কি কামত ধৰণৰ সেউজীয়া শাক পাচলি খেতি ইয়াৰ বাৰীখনত উভৈনদী শাক পাচলি ৰুই থৈছে। বলকচোন আকৌ মই তেখেতৰ বাৰীৰ মাজে মাজে কি সুন্দৰকৈ তামোল গছ ৰুই থৈছে। শুৱনি বাৰীখন সেউজীয়া গছে বনে। এইফালে আকৌ শাক পাচলিৰ কাৰণে পুখুৰী ফিচাৰী, এইফালে এইখিনি পথাৰ তেখেতৰ হয়। সকলো এইখিনি যিখিনি সেউজীয়া আপুনি দেখিছে, আপোনালোকে দেখিছে, এইখিনি তেখেতৰে খেতি পথাৰ হয়। খেতিয়ক হিচাপে তেখেতে এইফালে গৰু গোহালি গৰু আছে, এইফালে খেৰৰ ঘৰ, মানে কাৰুকাৰ্য যিটো গাঁৱলীয়া অঞ্চলৰ সম্পূৰ্ণ কাৰুকাৰ্য এওঁলোকৰ ঘৰত তেখেতৰ ঘৰত দেখিবলৈ পোৱা যায়। ইয়াৰ নেমু গছ কল বাৰীখনত সম্পূৰ্ণ হেন্দালি দি শাক পাচলি খেতি গোটেই বাৰীখন মুঠতে শাক পাচলিয়ে ভৰি আছে। এইখিনি শাক পাচলি বাৰী, এইফালে চাহ বাগান, মানে চাহ বাগানো যথেষ্ট আছে। তেখেতে নিজে কষ্ট কৰি ৰোৱা এইবিলাক চাহ বাগান। অৱসৰ পাছত তেখেতে এইবিলাক কৰিছে। তেনে এজন উদ্যমী ব্যক্তিৰ ওচৰত মই আহিছোঁ। আপোনালোকক মই তেখেতক মই পৰিচয় কৰাই আছোঁ। বলক এতিয়া তেখেতৰ ওচৰত আলোচনা কৰোঁ। এতিয়া মই আপোনালোকক যে কৈছিলোঁ মই বিশেষ ব্যক্তি এজনৰ ওচৰত আহিছোঁ। তেখেত হ'ল শ্ৰীযুত বকুল শইকীয়া ডাঙৰীয়া। তেখেত আমাৰ পিতৃস্বৰূপ, লগতে তেখেত এজন আমাৰ শিক্ষাগুৰু হয়। খুব আদৰ্শৱান ব্যক্তি হিচাপে তেখেত পৰিচিত। আৰু তেখেত হ'ল তেখেতৰ সহধৰ্মী মা। আপোনালোকৰ মই এতিয়া ফুলাম গামোচাই আপোনালোকক সম্ভাষণ জনাব বিচাৰিছোঁ। মালৈ আপুনি মোৰ পিতৃৰ তুল্য হয়। আপোনাৰ লগত মই খুব ঘনিষ্ঠতা আছিলে। এতিয়া কিন্তু সেই ঘনিষ্ঠতা আমাৰ বহুত সময়ৰ মাজত বিৰতিৰ পাছত মই আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। ল'ৰালি কালৰ পৰা ছাৰক মই পোৱা খুব মৰমীয়াল ছাৰ। বাইদেউ বাকী কথাটো ক'বই নালাগে, খুব হাঁহিমুখীয়া। আপোনাৰ হাঁহিৰ যিটো মনত সদায় পৰি থাকে। আপোনাৰ শিক্ষা জীৱনত আমি যেতিয়া নেকি ষ্টুডেণ্ট আছিলোঁ, সেইটো সময়ত আপুনি আমাক সকলোকে খুব মৰমত আমাক পাঠদান দিছিলে। বিশেষকৈ আপুনি এজন সুদক্ষ এজন পণ্ডিত হয়, গুৰু হয় আমাৰ। আপোনাৰ অশেষ চেষ্টা বলত যিটো নেকি আমাৰ টিকলাগড় অঞ্চলত, বঙাইগাঁৱৰ টিকলাগড় অঞ্চলত বিদ্যালয় তেনেকুৱা নাছিলে, এম ই স্কুলে হওক, তেখেতক আপুনি ইমান ভাল চিন্তা এটা কৰি বিদ্যালয় এখন অনুষ্ঠান এটা গঢ়ি তুলিলে। গতিকে আপোনালৈ সকলো ৰাইজৰ অশেষ ধন্যবাদ। ছাৰ, আপোনাৰ ষ্টুডেণ্ট বা শৈক্ষিক জীৱনৰ পৰা আৰম্ভ কৰি কৰ্মৰ জীৱনৰ বিষয়ে অকণমান খবৰ জানিব বিচাৰিছোঁ। হয়, এই মিতালী নটকে মোৰ ছাত্ৰী আছিলে। আৰম্ভণিৰ পৰা শিক্ষা ক্ষেত্ৰত সকলো ফালৰ আগবঢ়া আছিল। তেওঁ আজি মোৰ বৃদ্ধ বয়সত আহি মোক সেইটো কথা শিকিছিল। সেইকাৰণে মই আপোনাৰ মোৰ প্ৰথম জন্মভূমি আছিলে আমগুৰি, যোৰহাট ডিষ্ট্ৰিক্টৰ ঘুটুমনি জাতীয় জেগা। মই চেলেঙা হাইস্কুলত মোৰ শিক্ষা আৰম্ভ কৰিছোঁ। তাৰ পাছতে মই নাওপতিলৈ আহিলোঁ। নাওপতিত মই 9-10 ক্লাছ কৰি 1955 চনত মই মেট্ৰিক পাছ কৰিছোঁ ডিব্ৰুগড় চেণ্টাৰ। তাৰপাছত মই কটন কলেজত পঢ়িবলৈ যাওঁ। মোৰ কেইবাজনো লগৰী আছিলে, তেওঁলোকৰ লগত মানে কটনত মই শিক্ষাদান কৰিলোঁ। শিক্ষা লাভ কৰি থাকোঁতে পূৰা নহওঁতেই মই চাকৰি লাভ পালোঁ। কটনত মানে আপোনাৰ কোনটো উচ্চতৰ মাধ্যমিক কৰিছিলে মানে হেৰিয়ে আছিলে, আপোনাৰ ডিগ্ৰীয়ে আছিলে। মই কটনত
ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈ এই লাষ্টত মই চাকৰি মানে মই চনটো ৰেলৱে একাউণ্টছত মই চাকৰি পালোঁ তাতে চাকৰি কৰি BA টো পাছ কৰিছোঁ আপুনি মানে চাকৰিও কৰিছিলে এইফালে আপুনি আনন্দ কলেজৰ পৰা চেঞ্চনৰ আছিলে 1964 চনত মই পাছ কৰিছোঁ। তাৰপাছতে ৰেলৱেত প্ৰায় 4-5 বছৰ চাকৰি কৰিলোঁ। ঘৰৰ অৱস্থা খালি বৰ জটিল আছিলে, দেউতা ঢুকালে, মাৰ অসুখ, 5 বছৰ কৰি কৰাৰ বাদত গুচি ঘৰত থাকি দেখিলোঁ যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ অঞ্চলটো একেবাৰে পিছপৰা আৰু মোৰ লগৰ কেইটামান বন্ধু আহি ক'লে আমি স্কুল এখন খোলোঁ টিটলাগড় চাৰিআলিৰ প্ৰথম আৰম্ভ কৰিলোঁ। হেডমাষ্টাৰ হিচাপে এজন বেলেগ নগাঁৱৰ আছিলে, তেওঁ হেডমাষ্টাৰ মই আৰু গায়ক গণেশ্বৰ এইকেইজনে আমি স্কুলখন প্ৰতিষ্ঠা কৰিলোঁ। স্কুলখন 1967 চনত স্কুলখন প্ৰতিষ্ঠা কৰিলোঁ আৰু 68 চনত মই ME স্কুলত উপন্যাসী পালোঁ। তাৰপিছত লাহে লাহে ME খাপটো চলিল চিলাই হ'ল 1977 চনত। কিন্তু মই হাইস্কুলৰ হাইস্কুলৰ লগে লগে খুলিলোঁ। হেডমাষ্টাৰ এতিয়া হাইস্কুলত পঢ়ি থাকিলোঁ। মই কৰ্মচাৰী হোৱাৰ লগে লগে মই হাইস্কুলৰ হেডমাষ্টাৰ অন্য এজনক দায়িত্ব। তেখেত মোৰ ভাই মন্দিৰ কুশন শইকীয়া হেডমাষ্টাৰ হিচাপে দি 1995 চনত চাকৰি তেতিয়াহ'লেতো আপোনাৰ বয়স যথেষ্ট হৈছে। এতিয়া আপোনাৰ বয়স কিমান? মোৰ এতিয়া 85 বছৰ বয়সতো ধুনীয়া হৈ আছে, আপুনি সুস্বাস্থ্য হৈ আছে। এতিয়া মই আপোনাৰ গোটেই বাৰীখন চালোঁ, ভাল লাগিছে। আপুনি চাকৰি অৱসৰ পাছতো যথেষ্ট চাহ বাগানো আপুনি খুলিলে, আকৌ খেতিটো আপোনাৰ যথেষ্ট আছে। আপোনাৰ এইটো ভাল লাগিছে। আজিকালি গাঁও অঞ্চলতো গুৱাহাটী দেখিবলৈ নাই, গৰু দেখিবলৈ নাই, কিন্তু আপোনাৰ ঘৰ বাৰী মই গৰু খুব ভাল লাগিছে। আপোনাৰ খেতি বাতি পাচলি খেতিটো লাগি থাকে, আপুনি ব্যস্ততাৰ মাজত থাকে আপুনি ন। আপোনাৰ কৰ্ম জীৱনৰ ধৰক আপুনি যিখিনি আমাক অৱদান দি থৈ গ'ল এইটো স্কুলখন, এতিয়া বিদ্যালয়খন আমাৰ টিটলাগড়ৰ ওচৰত সেইখনৰ বিদ্যালয়ৰ প্ৰতি আপোনাৰ এতিয়াও চাগে মৰম আছে? মৰম আছে। এতিয়ালৈকে ভালেকেইজন ইঞ্জিনিয়াৰ হৈছোঁ আৰু শিক্ষা আপোনাৰ চাগে আপুনি পঢ়োৱা ল'ৰা ছোৱালী চাগে ভাল নাম কৰিছে। নাম দিয়া হৈছে। এতিয়া ল'ৰা ছোৱালী হ'ল ছোৱালী সংখ্যা বেছি, 6জনী। আপোনাৰ ল'ৰা ছোৱালী যথেষ্ট আমি কথা ন, ছোৱালী 6জনী আছিলে, ল'ৰা 2টা। ছোৱালী এজনী পঢ়িও লৈছিলোঁ, BA পাছ কৰাই, এতিয়া নাৰ্ছ পঢ়াই, আকৌ চাকৰি যোৱাত মেডিকেল চাকৰি কৰে। এনেকৈ ল'ৰা দুটাই প্ৰথম BSc পাছ কৰি এখন ME স্কুলত ছায়েন্স টিচাৰ হিচাপে নিযুক্তি পালে। আৰু সৰুটো এই সামাজিক ৰাইজৰ হেৰিখনত দিছোঁ।
ফুকন গগৈ MP ডাঙৰ ল'ৰাই ডিব্ৰুগড়ত ওপৰত থাকে ঘূৰাব নাতি আপোনাৰ নাতি ডাঙৰ নাতি ছোৱালী নাতিৰ মানে ডক্টৰ আপুনি ডক্টৰ হীৰেণ গোহাঁইৰ সহপাঠী আছিলে কটনত থাকোঁতে কটনত ক্লাছ ফ্ৰেণ্ড আছিল ক্লাছ ফ্ৰেণ্ড আছিলে তেখেতক আৰু লগ পাইছেনে আপুনি কেতিয়াবা পাছত লগ পোৱা নাই আপুনি এই অৱসৰ পাছত আপুনি আপোনাৰ সময় কেনেকুৱা ধৰণৰ আপুনি পাৰ কৰিছে ধৰক এতিয়া আপোনাৰ ল'ৰা ছোৱালীটো কামৰ ধৰক আপোনাৰ সৰু ডাঙৰ বোৱাৰীও আপোনাৰ শিক্ষয়িত্ৰী কৰে আকৌ ডাঙৰ ল'ৰাটো শিক্ষক কৰে তেওঁলোকে বোৱাৰীৰ সুবিধাৰ কাৰণে তেওঁলোক নাও কাষতে থাকে চাকৰি কাজিয়া আকৌ সৰু বোৱাৰী আপোনাৰ নাচ কৰে ফিক্স কৰি থাকে এতিয়া ল'ৰাকেইটা চাকৰিৰ পৰা আহে মাজে মাজে মই আমি বুঢ়া বুঢ়ী দিলোঁ মানুহজনে লগাইবোৰ কাম চাম কৰোঁ বহি ফুৰোঁ বাগানো চাওঁ কৰি থাকোঁ ৰবিবাৰে প্ৰাইজ পাইছিলোঁ মায়ে পাইছিলে চাৰ্টিফিকেট পাইছিলে ছাৰ এতিয়া আপোনাৰ অৱসৰৰ পাছতো আপুনি সামাজিকভাৱে ব্যস্ত হয় না নহয় কেতিয়াবা আপোনাৰ মিটিং মাটং বা অন্যান্য সুবিধা পালে যায়নে যদি খোজকাঢ়ি যাব নোৱাৰোঁ মাজতে আপোনাৰ এক্সিডেণ্টো হৈছে প্ৰিয়ৰ বন্ধু ছাৰৰ যথেষ্ট বয়স হৈছে গতিকে ছাৰৰ অনুগামী হিচাপে মই তেখেতৰ ওচৰলৈ আহিছোঁ খুব মনত পৰি থাকে তেখেতৰ লগত বহুত কথা পাতিবলগীয়া আছিলে কিন্তু তেওঁ এতিয়া বয়স যথেষ্ট কাৰণে কিছুমান কথা পাহৰি গৈছে আৰু ছাৰৰ পৰা বহুত কথা জানিবলগীয়া আছিলে আমাৰো পলম কথা তথাপিও ছাৰে যিমান মনত পৰিছে কথা পাতিবলৈ সহযোগ কৰিছে ছাৰে এখন বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিম ছাৰৰ সহযোগত আৰু বহুতজনো আছিলে তেওঁলোকলৈও ধন্যবাদ মই আৰু ছাৰৰ বিশেষ আৰু মানে গৰমত মই ছাৰক ইমান কষ্ট দিবও বিচৰা নাই আপোনালোকৰ গৰম যথেষ্ট গৰম পৰিছে আপোনালোকৰ দীৰ্ঘায়ুকা সদায় ব্যস্ততাৰ মাজত থাকক আৰু অকলশৰীয়া অনুভৱ নকৰিব সকলোৱে আপোনাৰ লগত আছে ধৰক আপুনি প্ৰতিষ্ঠা কৰা সেইখন বিদ্যালয়ৰ অনুষ্ঠানৰ সকলো অনুগামী আপোনাৰে অনুগামী গতিকে সমাজৰ সকলোৱে আপোনাৰ চিৰস্মৰণীয় হৈ থাকিব গতিকে আজিলৈ মই ইমানতে ছাৰৰ লগত আলোচনা সমাপ্ত কৰিছোঁ ধন্যবাদ